হয়, আজি আপোনালোকক আমি নিমন্ত্ৰণ কৰা কাৰণটো এইটোৱে যে অহাকালি আপোনালোকে জানেই অহাকালি 10 তাৰিখ আমাৰ অসম চৰকাৰৰ এটা যোনটো স্কিম এটা আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ 2013 অন্তৰ্গত আমাৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক মানে ছাবচিডাইজ ৰেটত তিনিটা মানে আপোনাৰ সামগ্ৰী পাব প্ৰত্যেক মাহে যেনেকৈ মচুৰ দালি এতিয়া তাৰ যিটো ৰেটটো নিৰ্ধাৰণ কৰা হৈছে 69 পাৰ কেজি 69 rupeesকৈ আৰু চেনি আপোনাৰ 38 rupees পাৰ কেজি আৰু নিমখ 10 টকা পাৰ কেজি আৰু এই যিটো মানে দামৰ সেইটো নিৰ্ধাৰণ কৰা হৈছে এইটো আপোনাৰ নৱেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈ জানুৱাৰী মাহত ঠিক তাৰ দামটো অকণমান আপোনাৰ হেৰি হ'ব আৰু কমিব য'ত মচুৰ দাইল আপোনাৰ 60 টকা হ'ব পাৰ কিলোগ্ৰাম আৰু চেনি 30 টকা পাৰ কিলোগ্ৰাম আৰু নিমখ 10 টকা পাৰ কেজি আৰু এই গোটেইবিলাক আপোনাৰ ডিজিটেল মাধ্যমেৰে হ'ব যে EPS মেচিনৰ যোগেদি দিয়া যাব আৰু এই তিনিটা সামগ্ৰী লওঁতে তিনিবাৰকৈ তেওঁলোকে মানে হেৰি কৰিব এইটো নহয় যে এবাৰ তেওঁলোকে EPS মেচিনত হেৰি কৰিলে যে তিনিটা পাব নহয় প্ৰত্যেকটা সামগ্ৰীৰ কাৰণে আপোনাৰ মানে মচুৰ দাইল যদি তেওঁলোকে ক্ৰয় কৰে তেতিয়াহ'লে আপোনাৰ এবাৰ কৰিব আকৌ চেনিৰ কাৰণে তেনে তিনিটা সামগ্ৰীৰ কাৰণে তিনিবাৰ হ'ব আৰু আপোনালোকক এটাৰ্থে জনাওঁ আমাৰ বাস্কা জিলাত টোটেল 460খন ফেয়াৰ প্ৰাইচ দোকান আছে তাৰ ভিতৰত ব্ৰেকআপ তেনেকুৱা ধৰণৰ 238 আছে আপোনাৰ মুছলপুৰ চাব ডিভিজনৰ অন্তৰ্গত আৰু 222খন আছে আপোনাৰ চালবাৰী চাব ডিভিজনৰ অন্তৰ্গত আৰু এই আমাৰ জিলাখনত প্ৰথম আপোনাৰ বৰ্তমান আমাৰ ৰেচন কাৰ্ডৰ সংখ্যা হ'ল 1,17,054 ৰেচন কাৰ্ড আৰু আপোনাৰ পপুলেশ্যন কভাৰ কৰা হৈছে 4,19,419 এইখিনিয়ে থুলমূলকৈ এই আঁচনিখনৰ আভাস আৰু কাইলৈ আমাৰ চেণ্ট্ৰেলি যিটো চেৰেমনি হ'ব সেইটো গুৱাহাটীত হ'ব আৰু আমাৰ ইয়াত প্ৰত্যেকখন ফেয়াৰ প্ৰাইচ শ্বপতে এজনকৈ আমাৰ গেষ্ট দিয়া গৈছে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব আৰু পোনপটীয়াকৈ যিটো চেণ্ট্ৰেলি ফাংচন যিটো হ'ব গুৱাহাটীত সেইটো ইয়াতে দেখুওৱা যাব আৰু তাতে কিছুমান আমি দি দিম তাত কি থাকিব লাগিব এখন আপোনাৰ যিহেতু মানুহৰ হেৰি কৰাৰ কাৰণে এই জনাৰ কাৰণে এখন বেনাৰ থাকিব বেনাৰখনৰ চাইজো নিৰ্ধাৰিত কৰা গৈছে 4/6 feet 4 ফুট বাই 6 ইঞ্চিৰ এখন বেনাৰ থাকিব আৰু কাইলৈ তেওঁলোকে যিটো অনুষ্ঠান মানে যিটো CMA অনাৰেবল মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব সেইটো পোনপটীয়াভাৱে ইয়াত চলিব আৰু সেইখিনিতে প্ৰত্যেকখন ফেয়াৰ প্ৰাইচ শ্বপতে মানে আমাৰ হেৰি গৈছে তেওঁলোকক মানে এইটো অনুষ্ঠানটো মানে তাতে জইন কৰিব আৰু কোনো জেগাত দুজনকৈও থাকিব পাৰে কিন্তু এইটো যে যোনটো লাইভ প্ৰগ্ৰামটো তাত দেখুওৱা যাব মানে প্ৰগ্ৰামটোৰ তাত থুলমূল আভাস এইটো চেণ্ট্ৰেলি ইয়াত আহিছে আৰু প্ৰত্যেকটা পেকেজিঙত আপোনালোকে আমি অলৰেডি মোৰ সেইখিনি কোৱা ৰখি গ'ল আমাৰ যিটো ফেচবুক পেজ আছে আমাৰ DIPRৰ ফালৰ পৰা হেণ্ডেল কৰে বাস্কা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বুলি তাত যদি আপোনালোকে যদি চাই তেতিয়াহ'লে তাত আমি অলৰেডি বেনাৰখনো আমি আপলোড কৰিছোঁ আৰু এইটো অলপমান পপুলাৰাইজ কৰিবলৈ আমাৰ FLSO হৈছে আজি ৰাতিপুৱা 6টা বজাৰ পৰা মই নিজেই শুনিছোঁ মানে মানুহক যিমান পাৰি আমি বস্তুটোৰ কাৰণে মানে জনাইছোঁ আপুনি যিটো কৈছে হয় মই এইটো নাই আমাৰ চোকা দৃষ্টি থাকিব যদি তেনেকুৱা যদি কিবা অভিযোগ থাকে মোৰ নম্বৰ আপোনালোকে জানেই আমাক জনাব আমি ততাতৈয়াকৈ তাৰ ব্যৱস্থা ল'ম কিন্তু মানে আমাৰ চকু কাণ নাক আমিতো ৰাইজকে আমি দায়িত্ব বেছি দিম আমাৰ এটা গ্ৰিভান্স চেলো আমাৰ আছে যদি কিবা এনেকুৱা যদি কাৰোবাৰ কিবা কমপ্লেইন থাকে আমি নিশ্চয় তাৰ ব্যৱস্থা ল'ম সেইটো ঠিক বাধ্যতামূলক নহয় যোনে যি ল'ব খুজিব সেইটোৱে ল'ব পাৰিব তাৰে কোনো হিচাপ থাকিব তেওঁক যেতিয়া মানে নেক্সট মাহৰ কাৰণে দিব সেইটো তেখেতৰ অপেনিং বেলেঞ্চ আহি যাব এইটো নহয় যে তেখেতক তেওঁ সেইখিনি তেওঁৰ ছাপ্লাছ হৈ যাব নহয় যদি তেওঁৰ যিমানখিনি ৰিকুৱাৰমেণ্ট সেইখিনি মাইনাছ কৰিহে
ইয়াত দিব কেলে আজিকালি এইটো বহুত সুবিধা হৈছে কিয় ডিজিটাইজ হৈছেতো মানে এইবিলাক এনেকুৱা হোৱাৰ কাৰণে অনলাইন হোৱাৰ কাৰণে এইটো আমি ইয়াত কিমানখিনি তেওঁলোকে EPS মেচিনত কৰিছে চেণ্ট্ৰেলি তাত গমেই পাই থাকে তো আজিকালি আগৰ সেই মেনুৱেল চিষ্টেম নহয় কাৰণে যিহেতু যন্ত্ৰই গোটেইখিনি ওলাই দিয়ে সেইকাৰণে মানে সেইটো অলপমান সেইটো হোৱাটো কম কিন্তু হ'লেও তাৰ মাজত কোনোবাই চেষ্টা কৰিব পাৰে কিন্তু আমি চোকা মানে দৃষ্টি দিম আমি নজৰ ৰাখিম যদি কিবা এনেকুৱা থাকে তাক মানে কঠোৰভাৱে কঠোৰ আমি ব্যৱস্থা ল'ম